হেল্ল' এভৰিৱান, বহুত দিনৰ পাছত মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো বৰ্তমান ভালেই আৰু আজিকালি ভিডিঅ' কৰিবলৈ একেবাৰে সময় নাপাওঁ। পোৱালিৰ লগত ভিডিঅ' বনাবও সময় নাপাওঁ, এডিট কৰিবলৈও সময় নাপাওঁ। সেইটো কাৰণে নবনোৱাই হ'লোঁ। আজি ভাবিলোঁ তাকে ভিডিঅ' এটা বনাওঁ বুলি, যিহেতু আমাৰ নতুন গাড়ী আহিলে আৰু সেই গাড়ী পূজা কৰিবলৈ বুলি আমি টিলিঙা মন্দিৰলৈ ৰাতিপুৱাই ওলালোঁ দুইটাই, আৰু লগতে আমাৰ ভাইটি এটা আছে। আৰু আজি মন্দিৰত একেবাৰে ভিৰ নাই, সেইটো কাৰণে ভাল লাগিলে মনটো, কাৰণ ভিৰ ভাৰ থাকিলে মানে পূজা কৰিবলৈ অকণমান দিগদাৰ হয়। আমি আজি শান্তি মনে সেৱা কৰিলোঁ, চাকি জ্বলালোঁ, যি কৰিব লাগে গোটেইখিনি কৰিলোঁ। আৰু ছাইডত আমাৰ আম্মু চিঞৰি আছে দেই, মাতটো শুনিছে নহয় তাইৰ ভাগত। তাৰপিছত এইফালে গাড়ীখনো পূজা কৰি ল'লোঁ ধুনীয়াকৈ। পূজা কৰি মেলি ইমান চিঞৰিছে, খাই মেলি আমি ঘৰলৈ বুলি আহিলোঁ। তো আজিলৈ ইমানেই আৰু, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।